পৰাই উদ্ভৱ হোৱা বুলি কৈছে আৰু সেই ক্ৰৌ শব্দটো স্বৰ্গত হয় কাৰণে ৰাংকাৰাং মানে স্বৰ্গ, ক্ৰৌ মানে মাত কথা, ৰাংকাৰাং মানে হ'ল স্বৰ্গ, অৰ্থাৎ স্বৰ্গত আমাৰ সেই দেৱ দেৱতাবিলাকে স্বৰ্গীয় হোৱা মানুহবিলাকে তাতে মাত কথা পাতে। আৰু ৰাং শব্দটো ব্যৱহাৰ কৰিছে সেইটো বোলে বৃষ্টি মানে বৰষুণ। আৰু এই বৰষুণ অৰ্থাৎ যিমানবিলাক উত্তম জাতীয় বস্তু বা বৰদান